নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেল্ফ ফ্ৰমলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰত এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে কথা পাতিম আৰু যেহেতু মই হেল্থ ৰিলেটেড ভিডিঅ'ছবোৰ বনাওঁ আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব কাৰণ যাতে মই একে ভিডিঅ' আৰু সমান উৎসাহেদি বনাব পাৰোঁ আৰু হয়তো কিবা এটা কোনোবাক সহায় কৰিব পাৰোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ কেতিয়াবা মন বেয়া লগাটো স্বাভাৱিক, কিন্তু যেতিয়া মন বেয়া লগাটো গৈ পেলাই বহুত দিনলৈ থাকি যায় কিন্তু সেইটো স্বাভাৱিক নহয়, তেতিয়া আমি কোনোবাৰ সহায় লোৱাটো প্ৰয়োজন। আজি মই আপোনালোকক ক'ম কেইটামান চাইন য'ত আমি গম পাম, মানে কেইটামান লক্ষণ য'ত আমি গম পাম যে মানুহ এজনে মেবি ডিপ্ৰেশ্যনত আছে নহ'লে বা ডিপ্ৰেশ্যনলৈ গৈ আছে। তো তাৰ ভিতৰত প্ৰথমটো হ'ল যে এজন মানুহে যদি যিমানেই ৰেষ্ট নকৰক কিয় তাৰ পিছতো যদি কেতিয়াবা ভাগৰুৱা অনুভৱ কৰি থাকে, সদায় ভাগৰুৱা অনুভৱ কৰি থাকে, তেনেহ'লে আপুনি এটা ৱাৰ্নিং চাইন হ'ব পাৰে ডিপ্ৰেশ্যনৰ। 2 নম্বৰ, তেওঁ যিমান আপোনাৰ শুবলৈ চেষ্টা কৰে শুব নোৱাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে বহুত শুৱে, বহুত টোপনি মাৰে, মানে যিটো আমাৰ নৰ্মেল শ্লিপ আৱাৰ থাকে 7 to 8 আৱাৰ্ছ, তাতকৈও বহুত শুবলৈ চেষ্টা কৰে। ৰেগুলাৰ যিবোৰ এক্টিভিটিজ আছিলে সেই এক্টিভিটিজবিলাকৰ পৰা তেওঁ ভাল নলগা হৈ আহে, তেওঁৰ ইণ্টাৰেষ্টবোৰ কমি আহে সেই বস্তুবিলাকত, সেইটো এটা। তাৰপিছত আমি ক'ম যে আৰু এটা লক্ষণ য'ত আপুনি দেখিব যে কেতিয়াবা তেওঁৰ কনচেনট্ৰেশ্যন কৰাত বহুত প্ৰব্লেম হয়, ডিচিশ্যন ল'ব নোৱাৰা হৈ যায় আৰু কোনো কাৰণ নোহোৱাকৈ তেওঁ নিজকে সদায় ৱৰ্থলেছ ফিল কৰে বা তেওঁৰ জীৱনৰ প্ৰতি কোনো আশা আকাংক্ষা নোহোৱা হৈ যায়। তো তেওঁৰ কোনো ইণ্টাৰেষ্ট নাই কোনো বস্তুতে বা তেওঁৰ যিটো এনথুচিয়াজম সেইটো ক'ৰবাত নোহোৱা হৈ যায়। আৰু এটা বহুত ইম্পৰ্টেণ্ট লক্ষণ আপুনি লক্ষ্য কৰিব যে কোনো মেডিকেল কজ নোহোৱাকৈ মানুহ এজনে যেতিয়া মূৰৰ বিষ, ভৰিৰ বিষ, হাতৰ বিষ, গাৰ বিষ এনেকুৱা ধৰণৰ কথাবোৰ ৰেগুলাৰলি কৈ থাকিব কিন্তু কোনো মেডিকেল কাৰণ নাই, তাৰমানে বুজিব যে মানুহজনৰ মানসিকভাৱে কিবা নহয় কিবা এটা অশান্তি চলি থাকিব পাৰে। সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। আৰু একদম লাষ্টত যিটো প্ৰাইম আমাৰ চাইন হয় সেইটো হ'ল যে মানুহজনৰ যদি ছুইচাইডেল টেণ্ডেঞ্চি আহে বা জীৱনত থাকিব মন নাযায় বা জীৱনটো আৰু জীয়াব মন নাযায়, তেনেকুৱা ধৰণৰ যদি কথা কিছুমান কেতিয়াবাও কনভাৰ্চেশ্যনৰ মাজত কয়, তেনেহ'লে আপুনি ঘৰৰ মানুহ হিচাপে খুব ভালদৰে তেওঁক অবজাৰ্ভেশ্যনত ৰাখিব, খুব ভালদৰে তেওঁক বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু লাগিলে প্ৰফেশ্যনেল হেল্প ল'ব, কাৰণ মানসিকভাৱে ভালে থাকিলেহে শাৰীৰিকভাৱেও ভালে থাকিব।